আও আইতো দেখো আও আইতো। এই মুহূৰ্তত জয় হিন্দ জয় ভাৰত ব্লকৰ দৰ্শকসকললৈ পোনপটীয়া সম্প্ৰচাৰ এটা বিশেষ ভিডিঅ'। এয়া হোজাই জিলাৰ হিন্দু ব্লক গাঁও পঞ্চায়তৰ অন্তৰ্গত নামডবকা গাঁও ৰাজবাৰীৰ চাইফুল ইছলাম নামৰ ল'ৰাজন, মাদ্ৰাছাৰ পৰা ল'ৰাজন ভৰি পিছলি খাই পুখুৰীত ভৰি পিছলি খাই ঢুকাল, অৰ্থাৎ তাৰ মৃত্যু হ'ল। অতি দুখ লগা ভিডিঅ'। আমি জয় হিন্দ জয় ভাৰত ব্লকৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাইফুল ইছলাম নামডবকা গাঁও ৰাজবাৰীৰ ল'ৰা হয়। তাৰ দেউতাকৰ নাম হ'ল আব্দুল নুৰ। অতি দৰিদ্ৰ পৰিয়াল, দুখীয়া পৰিয়াল। সিহঁতৰ যে এই ল'ৰাটোক লৈ পষ্টমৰ্টমলৈ লৈ যাব, গাড়ী এখন মাতি আনিব, সেইখিনিও টকা নাই। গতিকে আপোনালোকে অলপ সহায় কৰিব এই চাইফুল ইছলামৰ পৰিয়ালক। আমি বেংক লিংক দি দিছোঁ, পাঞ্জাৱ বেংকৰ লিংক দিছোঁ। আপোনালোকে সহায় কৰিব আৰু জয় হিন্দ জয় ভাৰত ব্লগটো লাইক ফ'ল' শ্বেয়াৰ কৰিব। হয় বন্ধুসকল, অতি দুখ লগা ভিডিঅ'। এয়া চাওক, চাইফুল ইছলামৰ মৃতদেহ লৈ ডবকা থানাৰ পুলিচ প্ৰশাসন আহিছে। সিহঁতে পষ্টমৰ্টমলৈ লৈ যাব। উপস্থিত ৰাইজ আছে আৰু উপস্থিত স্থানীয় বিজেপিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টৰ আমি ভাষ্য ল'ম। আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব আৰু জয় হিন্দ জয় ভাৰত ব্লগটো লাইক ফ'ল' শ্বেয়াৰ কৰিব। অতি দুখ লগা ভিডিঅ'। এয়া মানিব নোৱাৰিছে পৰিয়ালে। অতিকৈ ধুনীয়া ল'ৰা, ভাল ল'ৰা হয়। সি মাদ্ৰাছাত পঢ়ে চাইফুল ইছলাম। পুখুৰীত গা ধুবলৈ গৈ ভৰি পিছল খাই দ পানীলৈ গ'লগৈ, অৰ্থাৎ পানীত যোৱাৰ পিছত তাৰ মৃত্যু হ'ল। পিছত তাক উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে। এয়া আমি দেখুৱাই আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, জয় হিন্দ জয় ভাৰত। আছিলে আগৰ পৰাই। আজি আমাৰ জুম্মা, শুকুৰবাৰ, পবিত্ৰ জুম্মাৰ দিন আছিলে। জুম্মাত যোৱাৰ সময়ত তেওঁ গা ধুব গৈছিলে। গা ধুব গৈ পেলাই তাৰ এইটো পুখুৰীত আগৰে পৰা সি গা ধুয়ে থাকে। আৰু আজি যে সি গৈছে, তাৰ দেউতাকে কৈছে যে ল'ৰাটো ক'ত দেখিব পোৱা নাই। তাৰ দেউতাক মচি লৈ গুচি গ'ল। যোৱাৰ সময়ত ঘৰৰ পৰা আৰু এজন ল'ৰা ওলাই পেলাই গা ধুব গৈছে। তেতিয়া তাৰ ভৰিত লাগিছে। যে ভৰিত আচৰিত কি লাগিছে, তেওঁ হাতেৰে দাঙি পেলাই দেখিলে নাই তাৰ ককাই হয় এইটো। তেতিয়া সি চিঞৰ বাখৰ কৰাত ৰাইজ ওলাই আহিছে, তাৰ দেউতাক ওলাই আহিছে। আহি পেলাই এই দেখিলে যে এনেকৈ অৱস্থা তাৰ। এতিয়া পুলিচ প্ৰশাসন আহিছে, হয়, অচি ছাৰ আহিছে, আমাৰ নাই আই অ' ছাৰ আহিলে। আচ্ছা, আমি যোগাযোগ কৰিছোঁ আমাৰ ডবকা পিয়াজ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ লগত। তেখেতে পঠাইছে, তেখেতৰ ষ্টাফ আমাৰ আই অ' ছাৰ আহিলে, দত্ত ছাৰ পষ্টমৰ্টমলৈ লৈ যাব এতিয়া। আৰু এইটো পেকিঙো কৰি আছে, বৰ্তমান লৈ যাব। আৰু আচৰিত, ল'ৰাটো ভাল আছিলে। আমাৰ মছজিদত প্ৰায় তাকেই 24 মাদ্ৰাছাত পঢ়ি আছিলে। তাৰ নাম আছিলে চাইফুল ইছলাম। ল'ৰাটো বহুত ভাল আৰু তাৰ দেউতাকো ভাল মানুহ। এইটো ফেমিলিৰ মানুহ ভাল, কিন্তু মানুহবিলাক একেবাৰে দুখীয়া। আমি পাৰিলে এতিয়া যে গাড়ী এখন ব্যৱস্থা কৰি দি আছোঁ, তেখেতে মোৰ সন্দেহ লাগিছে যে গাড়ীৰ ভাড়াটো দিব পাৰিব নাই। যি হওক, মানে অতি দৰিদ্ৰ পৰিয়াল। গতিকে এইখিনি চাইফুল ইছলাম যে মাৰা গেছে, যে আপুনি কিতা কইতে চাইন মানে? এইটো তাৰ পুখুৰীত গোচল কৰিবলৈ গৈছিল, গা ধুবলৈ। আৰু সি ইয়াত বোবা ল'ৰা হয় আৰু পানীত পৰি সি মৰি গ'ল। এতিয়া সি দুখীয়া ঘৰৰ ল'ৰা। তাক কিবা যদি মানুহে পাৰে কিবা সাহাৰ্য কিবা কৰিলে। অতি দৰিদ্ৰ পৰিয়ালৰ আমি কণ্টেক্ট নম্বৰ দি দিম, তাৰ দেউতাকৰ কণ্টেক্ট নম্বৰ দি দিম। যোনে যিমান পাৰে, যি মানে সাহাৰ্য কৰিব লাগে। ঠিক আছে।